আজি এটা গানৰ কভাৰ ভিডিঅ' বনাব আহিছোঁ। এয়া পহুমৰা চাপৰি এটা কভাৰ ভিডিঅ' হ'ব। আমি কেইজনমানে আহিছোঁ ইয়াত। কভাৰ ধুনীয়া পৰিৱেশ। চাওক না পৰিৱেশ, চাওক না নদী, কি ধুনীয়া পানী আৰু গাছ কেইডাল চাওক না কি ধুনীয়া হৈছে। আহিছোঁ এইজনী প্ৰথম নাচনী আমাৰ প্ৰথম গানটোৰ কাৰণে এইজনী নাচনী মাকো আহিছে লগত। আৰু দীপাংকৰ, অনুপম, ভূপেন, এই দীপাংকৰে আমাক শিকাই আছে কেনেকৈ নাচিব লাগে গানটোত। সি জানে দেই, বহুত জানে সি শিকাই দিলাক নাচনী এতিয়া তাৰ মতে নাচব। বাপ বাপ কি দেখছো এগুলা, দীপাংকৰ তাৰ মতে নাচনী নাচিয়ে দিলে। নাচনী নাচি আছে, আমাৰ দীপাংকৰে নাচি আছে, কি বা গাই আছে সিহে জানে। আৰু ফিমে চিমে গদাই চদাই একেবাৰে। এইটো 2 নম্বৰ শ্বুটিং আৰম্ভ হৈছে। এয়া নাচনী শ্বুটিং আৰম্ভ হৈছে, 2 নম্বৰ শ্বুটিং। 1 নম্বৰ গানটোৰ নাচনীক অলপ বহি থাকবা দি আমি 2 নম্বৰ গানটোৰ কাৰণে আৰম্ভ কৰিলোঁ। 2 নম্বৰটো অলপ ডাঙৰ জীয়াও মানে ছোৱালী, মই অলপ কথিততে ক'লোঁ। এই নাচি আছে। খাদ্য আমাৰ চিংৰা টিংৰা খাই আমি 3 নম্বৰ গানটোৰ কাৰণে আৰু বেলেগ ছোৱালীজনী নাচি আছে সুন্দৰ। 3টা গানৰ শ্বুটিং হৈছিল আজি পহুমৰা চাপৰিত। ভাল লাগিল, বিৰাট গৰম। ৰাতিপুৱা 8:30 যাই পাইছোঁ আমি আৰু মোটামুটি 4টা বাজি গৈছে। এনেকৈ কচুৰ মাজে মাজে যাই আছোঁ ক'ত লৈছে মোক কচু নদীৰ পাৰে পাৰে যাই আছোঁ কি বা পাওঁ। এতিয়া বগৰীৰ তলত লৈছে কাটাই পিন্ধি নামাৰিলেহে ৰক্ষা। আমাৰ 3টা গানৰ ৰেকৰ্ডিং সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমি ঘৰা ঘৰি যাম আৰু কালি যে পেলা বান্ধছি চবেই। চব যাম আমি ঘৰত। বা দীপাংকৰ আৰু বৌ এয়া ত্ৰিপাল জাপি আছে, কষ্ট হৈছে। এই অনুপমে সজন কাটা এৰি আছে, লাজতে পলাইছে। বাই 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 চব বাই। ছাবস্ক্ৰাইব কৰি দিবি চেনেলটো আৰু লাইক কৰি দিবি গোটেইবিলাক। এনেকৈ আহিলোঁ আৰু ঘৰত আহিলোঁ। ৰাস্তাটো অলপ ভাল হৈছে দেই, ধূলাহে গ'ল অলপ। একো নহয় দে, বাই বাই।